যদি সপোন সঁচাকৈও বিচাৰে তেতিয়াহ'লে সপোন চাব লাগিব। শিক্ষা এটা বহুত ডাঙৰ পেচা, যিটোৱে মানুহৰ চৰিত্ৰ, ক্ষমতা আৰু ভৱিষ্যত এটা নতুন আকাৰ দিয়ে। যদি আপুনি সূৰ্যৰ নিচিনা জিলিকিব বিচাৰে তেতিয়া সূৰ্যৰ নিচিনা জ্বলিব লাগিব। সপোন সেইটো নহয় যিটো আপুনি শুই থাকোঁতে চায়, সপোন সেইটো হয় যিটো আপোনাক শুব নিদিয়ে। আমি কেতিয়াও হাৰ মানিব নালাগে আৰু সমস্যাক কেতিয়াও হৰাব দিব নালাগে। মানুহে কষ্ট পোৱাটো বহুত দৰকাৰ, কাৰণ সফলতা পাবলৈ কষ্টটো কৰিব লাগিব। জীৱনে সেইটো নিদিয়ে যিটো আপুনি বিচাৰে, জীৱনটো সেইটো দিয়ে যিটো যোগ্য হয় আপুনি। দুনিয়াত যিকোনো বস্তু খুন্দা খালে ভাঙি যায়, কিন্তু সফলতা এটা এনেকুৱা বস্তু যিটো খুন্দা খালেহে সফল হয়। অকলে চলিব শিকি লওক। এইটো নাভাবিব যে আজি যোনে আপোনাৰ লগত আছে তেওঁ কালিও আপোনাৰ লগতে থাকিব। যিকোনো নতুন কাম কৰিবৰ কাৰণে কেতিয়াও লাজ কৰিব নালাগে। এইটো ভাবিব নালাগে যে মই হাৰি যাম। হয়তো আপুনি কেতিয়াও নাহাৰে, হয়তো আপুনি জিকিব নহ'লে কিবা শিকিব। সফলতা হ'বৰ কাৰণে আত্মবিশ্বাস থাকিব লাগিব, কাৰণ আত্মবিশ্বাস হ'ল সফলতাৰ চাবিকাঠি। সফলতা পাবৰ কাৰণে একো সহজ উপায় নাই, সেইটো কাৰণে পৰিশ্ৰম কৰিব লাগিব।